हेलो गाइज की खबर सकलोए और नतुन बছৰ কাৰণে সকলোকে हैप्पी न्यू इयर और बहुत देरीके কৈছো তথাপিও মোৰ ফালৰ পৰা বহুত বহুত নৱবৰ্ষৰ শুভেচ্ছা জনালো বাকি আজি আমি এফালে গৈ আছো মানে কি কাৰণে গৈছো আপোনালোকে গম পাই থাকিব তো আগলৈ ভিডিওটো চাই থাকিব তেতিয়া গম পাই যাব বাকি আমি দাদাহত গৈ আছে আৰু বৌ মই গৈছো আজি মানে ভাল খবৰ আমাৰ কাৰণে আজি তো আপোনালোকে চাই থাকিব তো এনে কেনেকুৱা এক্সাইটেড কইনা আনিব গৈ আছে ঘৰৰ আমাৰ সদস্য আনিব গৈ আছো তো বাকি চাই থাকক আৰু আপোনালোকে আমি কেলে যাওঁ যে আমি কলে গৈছো যে স্কুটিকে আনিব গৈছো কলে স্কুটি তুমি উঠিবা নাই উঠিবা ফটো মাৰিবা স্কুটি মই ফটো মাৰিবা মোক পাপা হে পাপা পঠাই দিবা পঠাই দিবা হে হেই নুখুলিবা নালাগে খুলিবলৈ নটংকি আনো ক'ত যোৱা তুমি আজি ক'ত যোৱা যে আজি ক'ত যোৱা যে আমি ক'ত যাওঁ যে পাপা ঘৰলে পাপা ঘৰ যাওঁ মোবাইলটো পৰিলে আকৌ ক'ত পৰিলে বাৰু ক'ত পৰিছিলে মোবাইলটো মোৰ মোবাইলটো ক'ত এই ভালকৈ অকণ ক'ত পৰিছিলে কি হোৱা ফাইনেলি গাইজ আমি দুনুৱা পাই গ'লোঁ আৰু এতিয়া আমি গৈ আছোঁ ডিলাৰলৈ অলপ দূৰত আছে ডিলাৰটো দিনটি আগত গৈ আছে লগৰজনী আহিছে ডিলাৰত পাই গ'লোঁ আৰু ইয়াত এতিয়া আমি কথা পাতি আছোঁ মানে কিমান কি পৰিব কেনেকৈ কি হ'ব তো বাকী নটংকি কেনেকুৱা আৰু নটংকিবিলাক চোৱা তাৰ ইমান নটংকি কৰি পিছে আৰু এইফালে বৰ্তাকে তেওঁ মানে তাক ধৰি আছে আৰু এইফালে ময়ো বহি আছোঁ কথা পাতি আছোঁ ধুনীয়াকৈ আৰু ইয়াৰ লগৰজনী থিয় হৈ আছে বাকী বৌ আছে বৌ আহিছে দাদা আহিছে মই আহিছোঁ লগৰজনী আহিছে আৰু অলপ পাছতে আপোনালোকক দেখাম বাৰু কেনেকুৱা লাগিছে স্কুটিখন জনাব বাকী মোৰো ভালে লাগিছে চালোঁ অলপ নটংকিকে অকল নাচিয়ে থাকিলে মুঠতে দিনটো তাত যিমান টাইম থাকিলে অকল নাচিয়ে থাকিলে মানে পুৰা ফূৰ্তি একদম এইখনে ডিলাৰখন আৰু দেখিছিলে এইখন হ'ল অমিত টিভিএছ ডিলাৰ আৰু ইয়াতে চাব আহিছোঁ আৰু এইখনে আছে স্কুটি আৰু এইখন ভাল লাগিছে ল'ম আৰু এই ৰেড কালাৰখনে পচন্দ হৈছে আৰু এইখনে ল'ম বুলি ভাবিছোঁ আৰু এখন এই দুখনৰ ভিতৰত এখন লৈ যাম আৰু ঘৰলৈ আজি এই ৰেড কালাৰখনে ভাল লাগিছে আৰু চাব লাগিব আকৌ আহি কিনে আছোঁ ন আজি স্কুটি নিবানে এইফালে চাওক স্কুটি নিবানে নিবানে তুমি চলাবা আকৌ মই উঠিম হে কেলে তোমাৰ ভাল লাগিছে নাই স্কুটি নিম মই ভাল লাগিছে নাই এইফালে চাওক ভাল লাগিছে নাই কৈ দিয়া ভাল লাগিছে পাছত কথাবিলাক লগাইছিলোঁ আজি বহুত দিনৰ আশা পূৰণ হ'ব মানে ভাবি আছিলোঁ আমি স্কুটি এখন ঘৰত লাগে বুলি আজিতো চব ল'ব আহিলোঁ পুৰা এক্সাইটেড মানে একদম ঘৰত লৈ যাবলৈ আৰু এতিয়া সাজু এক্সাইটেড নে স্কুটি নিবলৈ আছে ডিমটি আহি গ'ল আৰু এইফালে বৌ আছে বেটি আছে আৰু দাদা আছে গোটেইবিলাক মানে একদম পল্টন উঠি আহিছোঁ দাদা ফটো হয় এইফালে
অকল মা বাগিছে আৰু সৌদা আহি আছে অলপ পিছত পাবহি আৰু তুমি ক'ত যোৱা কি খাবানো হে কি পইচা ৰখিম দেচোন দেখিলা হে ইয়াত দাদাই পুৰা চাই আছে আৰু এইখনে ললো ৰেড কালাৰখনে আৰু বাস্তা বহিবা কনো ওপৰত বহা Hawa andar. sebutnya boleh apa Joni kosan pipi kau dah balik ke pipi kau apa pipi kau apa pipi kau no Joni pipi kau kini deh mau kini deh Johnny yes papa itin suga no papa telling lies telling lies no papa apa nama ha फाइनली লৈ যাও আৰু একদম স্কুটি আজি উঠাই কিনে ভগৱানৰ নাম লৈ ল একদম স্কুটি যেতিয়া তেল চেল ভাল হৈছে আৰু আপুনি স্কুটি যেটো উঠাব লাগিব আৰু এতিয়া তেল দিয়ক ভালে কুশল থাকিব লাগে ভালে কুশল থাকিব লাগে হয় মামি মোৰ স্কুটিখন চাই লখি আকৌ নানো চাবলৈ আহিলে খাবলৈ দিব লাগিব বুলি কয় আনিছো আহক বৰ্তা সুধি নানি এখন থকা দেখি হে এখন থকা দেখি আহিছে ভৰবে স্কুটিনে এইখন দেখি কিনে যাতে একো হ'ব নালাগে আৰু ন নিছা ধূপ জ্বলাই দিছে ইয়ালে এনে কথা সেইকাৰণে জ্বলাই দিছে ক এবাৰ ইয়াতহে ঘৰ ল'বহি আৰু মই আৰু ইয়ালে আগতে যিমান আহিছিলো বেছিকে ইয়ালে আহিব নেকি স্কুটিখনে ক'ত গ'ল কলে গ'লা কেনেকুৱা লাগিছে মোৰ স্কুটিখন হে ভাল লাগিছে ভাল লাগিছে সঁচাকে নে সঁচাকে এবাৰ উঠাইছোৱা উঠিছো আকৌ চলাইছো অকমান পৰিছোৱা নতুন স্কুটি গুচি যাব চাবা গাটো সোমাই দিব এইটো হেপা দিলে অফাৰত হেৰি মই ক'লো কৈ হেলমেট দিয়ক দিব নাই ক'লো দেই এইটো চিনি পাওঁ যে দোকানটো
তাৰপিছত হেৰি লৈ যাওক এটা বুলি ক'লে মাইকী মানুহে হেৰি লাগে জানো গোটেই পল্টন কেলে কম দালাবা সেইকাৰণে মাতি দিছো ক প্ৰথম ইয়াতে পাইছো যে কেনেকুৱা লাগিছে মোৰ স্কুটিখন ডাঙৰ উঠাম দে ডাঙৰ উঠাম দে বাবা ক'ত আছে বাবা চাই লওক আশীৰ্বাদ এটা কৈ দিয়ক আৰু মায়ে ধূপ জ্বলালে এতিয়া ঘৰ পাই গলি আৰু তই কি চলা চাও নেকি মোবাইলটো অৱস্থা নেকি হৈছে মোৰ চাচোন এনেকুৱা হৈছিলে চা দিনটো বেছি হৈ গৈ আছে মোৰ স্কুটিখন দৰ্শন কৰিলা তুমি এইগাল নহয় এইগাল ডিম পিঠা জ্বলাই দিছিলে সোমাই গল সোমাইছিলে যে বাকে জ্বলাই দিছিলে কেনেকুৱা লাগিছে পালোহি আৰু এয়া বৌয়ে পুৰা একদম স্কুটিখন অকণ ধুই লৈছে আৰু ধূপ চুপ জ্বলাব আৰু একদম ফাইনেলি গাইজ কালি স্কুটি লৈ আহিলোঁ আৰু আজি ভাবিলোঁ ভিডিঅ'টো আজি এণ্ড কৰোঁ কালিটো কৰা নহ'ল বাকী কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু স্কুটিখন মই ইউটিউবৰ টকাৰে লোৱা নাই জাষ্ট এনেই থাম্বনেইলটো বনালোঁ আৰু মানে মোৰ 1K ছাবস্ক্ৰাইবাৰ হোৱা নাই তো পাৰিলে আপোনালোকে সোনকালে মোৰ 1K ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বাকী ভিডিঅ'বিলাক চাই থাকিব আৰু আপোনালোকে ইয়াৰ আৰু কেনেকুৱা লাগিছে স্কুটিখন জনাব মোক